নমস্কাৰ বন্ধুসকল, ভিডিঅ'টোৰ আৰম্ভণিতে প্ৰয়াত অসমৰ তিনিবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জনালোঁ। ভিডিঅ'টোত 2020 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখে মৃত্যুবৰণ কৰা প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ জীৱনৰ কিছু কথা আলোচনা কৰিম। তেওঁ সদায় তৰুণ আছিল, এক প্ৰাণৱন্ত হাঁহি তেওঁৰ মুখত সদায় লাগি আছিল। এক দীৰ্ঘদিনৰ ৰাজনীতিৰে অভিজ্ঞ আছিল তেওঁ। যিকোনো পৰিস্থিতি তেওঁ চম্ভালিব পাৰিছিল, কাকো কেৰেপ কৰা নাছিল। তেওঁ সৰলতাৰে কৈ দিয়া, বাদ দিয়াহে, হুইজ বদৰুদ্দিন, মিছা ক'লে কিডাল হ'ব, ডেট ইজ অলছ' এন ইম্পৰ্টেণ্ট মেটাৰ আদি সংলাপবোৰ ৰৈ যাব হাঁহি আৰু চিন্তাৰ খোৰাক হৈ আমাৰ হৃদয় আৰু মগজুত অনুৰণন তুলি থাকিব। গ্ৰাম্য সৰলতা আৰু সহজ সৰল মনোভাৱেৰে সাধাৰণ মানুহৰ মাজত আসন পাৰি বহিব পাৰিছিল তেওঁ। মৃত্যুৰ পাছতো তেওঁ যেন সকলোকে এক কৰাৰ প্ৰয়াস কৰি গ'ল, এই ছবিবোৰে তাকেই প্ৰমাণ কৰে। জন্ম 1934 চনৰ 11 অক্টোবৰ তাৰিখে ৰঙাজান চাহ বাগিচাত থকা এইখন ঘৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে জন্ম লাভ কৰে। তেওঁৰ পিতৃৰ নাম আছিল ডাক্তৰ কমলেশ্বৰ গগৈ আৰু মাতৃৰ নাম আছিল ঊষা গগৈ। শিক্ষা জীৱন: ৰঙাজান চাহ বাগিচাত থকা ৰঙাজান নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰিছিল তৰুণ গগৈদেৱে। যোৰহাট মাদ্ৰাছা স্কুলত তেওঁ কিছুদিন অধ্যয়ন কৰাৰ পিছত 1949 চনত তেওঁ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপিছত তেওঁ জগন্নাথ বৰুৱা কলেজৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা LLB ডিগ্ৰীও লাভ কৰিছিল। বৈবাহিক জীৱন: 1972 চনত তেওঁ ডলি গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ এজনী কন্যা সন্তান চন্দ্ৰিমা গগৈ আৰু এজন পুত্ৰ সন্তান গৌৰৱ গগৈ বৰ্তমানৰ কলিয়াবৰ সমষ্টিৰ সাংসদ। কৰ্মজীৱন: তেখেতে আছাম বাৰ কাউন্সিলত এজন অধিবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলে। তাৰপিছত তেওঁ প্ৰত্যক্ষ ৰাজনীতিত জড়িত হয়। তেওঁ 1971 চনত যোৰহাট সমষ্টিৰ পৰা পোনপ্ৰথমবাৰৰ বাবে লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। তাৰপিছত তেওঁ 1971 চনৰ পৰা 1985 চনলৈ যোৰহাট আৰু কলিয়াবৰ সমষ্টিৰ পৰা মুঠ 6বাৰ লোকসভাৰ সাংসদ আছিলে। প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনত 1976 চনত তেওঁ AICCৰ জইণ্ট ছেক্ৰেটাৰী পদতো নিযুক্তি পাইছিল। তাৰপিছত তেওঁ 1986 চনৰ পৰা 1990 চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিও আছিলে। 1996 চনত তেওঁ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। তাৰপিছত তেওঁ 2001 চনৰ পৰা 2016 চনলৈ তিতাবৰ সমষ্টিৰ পৰা একেৰাহে 3বাৰ নিৰ্বাচিত হৈ অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিছিল। অৰ্থাৎ তেওঁ 2001 চনৰ পৰা 2016 চনলৈকে মুঠ 3বাৰ অসমৰ মুখ্যমন্ত্ৰী আছিলে। 2016 চনতো তেওঁ তিতাবৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মৃত্যুৰ সময়লৈকে বিধায়ক হৈ আছিলে। তেওঁ এজন জননেতা আছিল, সকলোৰে প্ৰিয় আছিল তেওঁ, ৰসিক আছিল তেওঁ, সেইবাবেই হয়তো তেওঁ জনতাৰ প্ৰিয় আছিল। বিৰোধীৰো প্ৰিয় আছিল তেওঁ। ৰাজনীতিত বাক বিতণ্ডতা থাকেই, কিন্তু প্ৰতিজন নেতাই ৰাজনীতিৰ বা ৰাজনৈতিক দলৰ পিতামহ আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে বুলি স্বীকাৰ কৰে। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।